माजबाद विधानसभा बियाबाव एनडिएनि बिजाथि शरण बर'आ देरहाखांनायनि उनाव बियाबनि गुबुन गुबुन जायगाफोराव गोसो गोरबोजों बरायनाय हाबाफारि। शरण बर'आ थामथि खेबनि थाखाय एमएलए जानो हानायखौ लानानै माजबाद बियाबनि सुबुंफोरा गोजोननाय मोन्दों। जायगानि काउन्सिलर श्याम सुन्दिया खौरां बिजोंनि गेजेरजों माजबाद बियाबनि सुबुंफोरखौ बिपिएफनि बिजाथिनो भट होनानै देरहासार खालामनायनि थाखाय साबायखर बावदों। थांनाय बिटिसि काउन्सिलनि बिसायख'थियाव बिपिएफआ मोनसेल' मेजरिटि लानानै बिटिसि खुंथायखौ आखायाव लादोंमोन। काउन्सिलनि बिसायख'थियाव सा 28 बिपिएफनि बिजाथिफोरा देरहादों, जायनि थाखाय बिपिएफआ आसाम केबिनेटआव सासे मन्थ्रिबो मोननो हादोंमोन। माजबाद विधानसभा बियाबनि खेबनै एमएलए जानो हानाय शरण बर'खौ गोदान हान्थामेला बिफाननि मन्थ्रि महरै थिसननाय जादोंमोन। शरण बर'आ थामथि खेबनि थाखाय एमएलए महरै सायख'जानायाव बियाबनि सुबुंफोरनि गेजेराव आरोबाव रंजाखांनाय, बयबो गोदान मन्थ्रिनि बिबान मोननायनि मिजिंजों रंजानायनि दोहौ जादों माजबाद हालामाव। ভাল লাগিছে আজি গোটেই বিটিসি অঞ্চলত বিপিএফ দলৰ এটা উত্থান হৈছে। আপোনালোকে দেখিছে যে আমাৰ মাজবাট সমষ্টিত বিটিচিৰ ভিতৰত আটাইতকৈ সৰ্বাধিক ভোটত জয়যুক্ত হৈছে। তেখেতে প্ৰায় more than 56,000 ভোটৰ ব্যৱধানত তেখেতে জিকিছে। গতিকে তেখেতে বিগত দিনত সুন্দৰকৈ কাম কৰিছিল, ৰাইজৰ মাজত আছিল, যাৰ কাৰণে আজি গোটেই মাজবাটবাসী ৰাইজে তেখেতক আন্তৰিকতাৰে আঁকোৱালি লৈছে। আৰু এই জয় ৰাইজৰ জয়, ৰাইজে আমাক মৰম কৰিছে, বিপিএফ দলক মৰম কৰিছে। যোৱা বিটিচি নিৰ্বাচনতো আমাৰ সপক্ষে ভোট প্ৰদান কৰিছিল আৰু তাৰ লগে লগে গোটেই বিটিচি অঞ্চলত আমি 11টা সমষ্টিত টিকেট প্ৰদান কৰিছিলোঁ। তাৰে 10টা সমষ্টিত আমি জয়যুক্ত হোৱাৰ কাৰণে সক্ষম হৈছোঁ। গোটেই বিটিচিবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ বিপিএফ দলৰ নেতা সন্মানীয় হাগ্ৰামা মহিলাৰী দেৱৰ প্ৰতি বিটিচিবাসী ৰাইজৰ বিশ্বাস আছে, যাৰ কাৰণে যোৱা বিটিচি নিৰ্বাচনত আমি 28টা সিটত জয়যুক্ত হৈছিলোঁ আৰু এইবাৰ আমি 11টা টিকেট দিছিলোঁ। তাৰে 10টা সমষ্টিত আমাৰ বিপিএফ দলে বিপুল ভোটত, প্ৰত্যেকটা সমষ্টিত বিপুল ভোটত জয়যুক্ত হ'বলৈ সক্ষম হৈছে। গোটেই বিটিচিবাসী ৰাইজ লগতে মাজবাটবাসী ৰাইজক আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। অহা দিনত বিপিএফ দলে ৰাইজৰ আশীৰ্বাদক মূলধন হিচাপে লৈ ৰাইজৰ কাৰণে কাম কৰি যাবলৈ আগবাঢ়ি যাব আৰু আশা ৰাখিছোঁ ৰাইজে নিশ্চয় অহা দিনত আমাৰ লগত থাকিব। কাৰণ কি বুলি ভাবে? চাওক, যোৱা 5টা বছৰত প্ৰমোদ বড়ো ডাঙৰীয়াই যি ধৰণে প্ৰতিশ্ৰুতি ৰাইজক দিছিল, তেওঁ তিল মানুহ কাম কৰিব নোৱাৰিলে। তেখেতে ৰাইজৰ লগত নাথাকিলে, ৰাইজৰ আকাংক্ষাক বিশ্বাস নকৰিলে। তেখেতসকলে ক্ষমতা পায়, ক্ষমতাৰ লোভত তেওঁলোকে নিজৰ আমোদ প্ৰমোদত তেখেতসকল ব্যস্ত আছিল, যাৰ কাৰণে যোৱা বিটিচি নিৰ্বাচনত ৰাইজে তেখেতসকলক নস্যাৎ কৰিছিল আৰু এইবাৰ বিধানসভা নিৰ্বাচনত ইপিপিএল দলক বিদায় দিছে। এটাও সূচিতত তেওঁলোকে জয়যুক্ত হ'ব পৰা নাই। একেবাৰে কম ভোটত তেওঁলোকে কম ভোট পাইছে। গতিকে নিশ্চয়কৈ এইটো ৰাইজৰ খেল। ৰাইজে বিপিএফ দলক ভাল পাইছিল, হাগ্ৰামা মহিলাৰী দেৱক বিশ্বাস কৰিছিল আৰু সেই বিশ্বাস আজি ৰিজাল্টত পৰিণত হৈছে। গতিকে ভাল লাগিছে, সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।